गुड मर्निंग एवरीवन वेलकम बैक टू माई चैनल और आज हल उरुकार आगदिनाखन माने शनिबार है और आज आम घर गई आसो माने मोर भाइटिए आमक निब आहिसे आम गई आसो घर फाले। फ्रेंड्स इतना सन्धिया हो गल माहतर घर आसो और या पिठा बनाई आसे रब देखा आसने पिठा इग्नोर करिब दे किचेन तो अकमान लेतेरा हो आसे एया पिठा और ये नारिकल दिया पिठा बनी आसे और एटु किबा एया तिल गुड़ एया रातिपुवाई पुवाई उरुकार दिनाखन परिवेशটো দেখিছেনে ইমান কুঁৱলী গোটে কুঁৱলী হৈ আছে। এতিয়া ৰাতিপুৱা 6:30 বাজিল আৰু এয়া ওয়েদাৰটো দেখিছেনে কিমান ঠাণ্ডা। গুড মৰ্নিং ফ্ৰেন্ডছ, এতিয়া ৰাতিপুৱা 6:30 বাজিল আৰু ইয়াতে আমি মৰ্নিং ৱাক কৰি আছো ভণ্টি মই মামা। মই আপোনাক দেখিছে কুঁৱলী কিমান এয়া দেখিছে অকমান মৰ্নিং ৱাক কৰি লওঁ তাৰপিছত কথা পাতিম। গা পা ধুই উঠি পেলাই এতিয়া আমি দিনৰ খানা বনোৱা ষ্টাৰ্ট কৰিছোঁ। ভণ্টিয়ে ব্ৰইলাৰ চিকেন আনিছিলে আৰু তাই নিজে কৈছে যে মই আজি বনাম ধনিয়া চিকেন, তো তাই বনাই আছে পিছফালে মানে বাহিৰত খৰিত। এই চিকেনটো ভণ্টিয়ে বনাই আছে আৰু সঁচাকৈ চিকেনটো খাই পেলাই ইমান টেষ্টি লাগিছিলে ন, বিৰাট টেষ্টি পাইছোঁ। তাৰপিছত সন্ধিয়া এয়া মাছ লৈ আহিছিলে মামাই, মাছ বেপাৰী এজনক কৈছিলে মাছ আনিব 3 কিলোমান আনিব কৈছিলে, কিন্তু তেওঁ আনিলে 10 কিলো। এয়া 10 কিলোৰ ভকুৱা মাছ তেওঁ ঘৰতে আনি উৰুকাৰ দিনাখন ৰাতি কাটিছে। এয়া উৰুকাৰ ৰাতি মাইনাই বিচনাত আহি কেনে ডেন্স কৰি আছে। মই এইটো ভিডিঅ' কৰি থলোঁ তাই যাতে ডাঙৰ হ'লেও চাব পাৰে এইটো ভিডিঅ'। তাই এনেকৈ কোনো নোহোৱা থাকিলে তাৰমানে তাই ৰুমত অকলে অকলে নাচি থাকে। আচলতে আমিও এনেকৈ সৰু থাকোঁতে অকলে অকলে ডেন্স কৰিছিলোঁ নিজে নিজে এনেকৈ। চ' মই এইটো মনে মনে গৈ ৰেকৰ্ড কৰি থলোঁ। এয়া ভণ্টিক দেখিছেনে, তাইও ডেন্স আৰম্ভ কৰি দিলে ঘৰৰ ভিতৰতে কোনো নহওঁতে। তো মই যেতিয়া আছিলোঁ মই ভিডিঅ'টো ৰেকৰ্ড কৰি দিলোঁ তাইক। এয়া মাছটো দেখাইছিলোঁ যে এই মাছটো ইমান ডাঙৰ মাছ, সঁচাই বিৰাট মানে আচৰিত লাগিছে। এনেকুৱা ডাঙৰ মাছ এনেকৈ ঘৰত আনাই নাছিলোঁ।
এয়া ভণ্টি আনিছিলে চিতল মাছ, এয়া চিতল মাছ ফ্ৰাই হৈছে ঘৰৰ ভিতৰতে। মই ফ্ৰাই কৰি আছোঁ, মামী ফ্ৰাই কৰি আছে। এয়া ফ্ৰিজত দেখিছেনে মাছ ফুল হৈ আছে, মাছ মাংস গোটেইখিনি ফুল হৈ আছে। এটা লোকেল চিকেন, ব্ৰইলাৰ চিকেন, ছাগলী মাংস, চিতল মাছ, ভকুৱা মাছ, গোটেই ফ্ৰিজটো মাছেৰে ভৰ্তি। এয়া মামাহঁতৰ ওপৰত মাইনাই ভাত খুৱাই দি আছে, মানে মামীৰ ভায়েকৰ ছোৱালীজনীক এয়া ভাত খুৱাই দি আছে। মানে তাইৰ লগত তাই বিৰাট থাকি ভাল পায়, তো তাই ভাত খুৱাই দি আছে। এয়া নেক্সট ডে হ'ল বিহুৰ দিনাখন। ভণ্টি আৰু মামাই এয়া জুইৰ আপোনাৰ এই তিল মাহ দি কিনে সেয়া কৰিলে। এয়া মামাক দেখিছেনে ভাগিনকক সেয়া কৰিছে আৰু মোকো কৰিলে। আৰু এয়া সেয়া কৰি আমি চাহ পানী খাই এই ফিল্ডত আহিলোঁ। ফিল্ডত যিহেতু ৰাইজৰ মিটিং হয় তাতে আহিলোঁ, তাতে খেল ধেমালিও হয়। এয়া আমি আহিছোঁ। বিহু বুলি ক'লে গাঁৱতে আমি বেছিভাগ থাকিব ইচ্ছা কৰোঁ। চ' মই সেইকাৰণে বিহুত মই গুৱাহাটীত থাকি এনেকৈ ভাল নাপাওঁ, গাঁৱত আহি ভাল পাওঁ। যিহেতু চবৰ লগত আমি লগ পাওঁ, চবেই আহে ঘৰত, আহি পেলাই আমি লগ পাওঁ বহুত দিনৰ মূৰত, এবছৰৰ মূৰত লগ পাওঁ। আৰু এয়া মাইনাহঁতৰ খেলা আৰম্ভ হৈ গ'ল, এয়া দৌৰা খেলা। আৰু এয়া আৰ্ট কম্পিটিশ্যন ষ্টাৰ্ট হৈ গ'ল। আৰ্ট কম্পিটিশ্যন ষ্টাৰ্ট হোৱাৰ পিছত আকৌ বেলেগ বেলেগ খেলা আছে। এয়া টেকেলি ভাঙা খেলা মাইনাই খেলিছে। আৰু এয়া উঠা বহা খেলা চলি আছে। গোটেই সৰু ল'ৰা ছোৱালীবিলাকে ইয়াতে খেলিছে, বিৰাট ফূৰ্তি পাইছে। আমাৰ ঘৰৰো বাচ্ছাবিলাকে খেলিছে। এয়া মামাও খেলিছে, মামাই অকণমানৰ কাৰণে নাপালে। এইবাৰ কিন্তু আমি নেখেলিলোঁ, অকল মামাহঁতেই খেলিলে। আৰু এয়া কুকুৰাৰ যুঁজ আৰম্ভ হৈ গ'ল। ইয়াতে মাইনাই কিন্তু থাৰ্ড প্ৰাইজ পাইছে। আৰু এয়া ড্ৰয়িং কম্পিটিশ্যনৰ জাজবিলাকে চেক কৰি আছে, মানে কাৰ ড্ৰয়িংটো বেছি ভাল হৈছে। এয়া প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হৈ আছে, এয়া প্ৰাইজ ডিষ্ট্ৰিবিউট কৰি আছে। মামাৰ ল'ৰাহঁতে পালে, মাইনাই পালে, গোটেইবিলাকে পালে আমাৰ ঘৰৰ এটা এটাই।
এয়া মাইনাও পালে। আৰু এয়া সন্ধিয়া হৈ গ'ল আৰু এয়া আমি নিমকি বনাব ষ্টাৰ্ট কৰিছোঁ। আৰু ভাতটো পাতি দিছে মায়ে। মাহৰ দাইল বনাইছে সেইদিনাখন, যিহেতু মাঘ বিহুৰ প্ৰথম দিনাখন মাহৰ দালি মাছ মাংস গোটেই খাব লাগে, আৰু সন্ধিয়াতে আমি বনাইছোঁ। এয়া ভণ্টি নিমকি কাটি আছে আৰু মই ভাজি আছোঁ। আৰু ভণ্টিৰ হাতত দেখিছেনে এই বেণ্ডেজ মাৰা আছে। আপোনালোকে চাগে ভাবিছে কি হৈছে তাইক। একচুৱেলি ৰাতিপুৱা আমি যেতিয়া বাহিৰত জুই পুৱাই আহিছিলোঁ তেতিয়া বান্দৰে তাইকো খেদিলে মোকো খেদিলে, কিন্তু মই ঘৰৰ ভিতৰত সোমাই আহিলোঁ, তাই বাহিৰতে থাকিল। আৰু তেতিয়া তাই উলটি খাই পৰি পেলাই এয়া হাতত আৰু ভৰিত অকণমান দুখ পাইছে। এয়া নিমকি ভাজি আছোঁ আৰু ভাজা হৈ গ'ল। হৈ যোৱাৰ পিছত আমি খালোঁ, ইমান টেষ্টি হৈছিলে নহয়, একদম পূৰা পাৰফেক্ট, দোকানতকৈও ভাল হৈছিলে। আৰু এয়া ভণ্টি মাংস বনাই আছে, লাষ্ট মাংস মানে লাষ্ট আইটেম হয়, তো তাই বনাই আছিলে ছাগলী মাংস। এয়া ফটো কেইকপিমান আমি দি দিছোঁ, যিহেতু বিহুত ফটো উঠা সেনেকৈ হ'ল, কিন্তু বেছি হোৱা নাই। এই ফটোখিনিও লগাই দিছোঁ। ইয়াত মামা মামী গোটেইবিলাকে আমি ইয়াতে ফিল্ডত আহি ফটো উঠিছিলোঁ। আৰু মাঘ বিহুৰ আপোনালোকক সকলোকে শুভেচ্ছা জনালোঁ। আৰু এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰোঁ। আৰু আপোনালোকৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন এটা বিয়াৰ ভিডিঅ' লৈ আহি আছোঁ। টিল দেন বাই বাই।